অসমীয়া ৰান্ধনি ঘৰলৈ আপোনাক স্বাগতম। আজি বনাব লৈছোঁ একেবাৰে সাধাৰণ মেগী ৰেচিপি আৰু তাত মই মছলাৰে সৈতে বনাম। গতিকে আহকচোন আজি আমি মছলাৰে মেগী বনাওঁ। এই ৰেচিপিটো যিসকলে জানে তেওঁলোকৰ কাৰণে নহয়, আৰু সাধাৰণতে মেগী চবেই জানেই বনাবলৈ, আৰু যিসকলে জানে তেওঁলোকে ভিডিঅ'টো স্কিপ কৰিব পাৰে আৰু স্কিপ কৰি আপুনি বেলেগ ভিডিঅ' চাব পাৰে, আৰু যিসকলে নাজানে বা চাবলৈ ইচ্ছা কৰিছে তেওঁলোকে ভিডিঅ'টো চাব পাৰে। আৰু তেনেহ'লে আহক এতিয়া আমি মেগীৰ এই ধুনীয়া জটপট স্পাইচি মেগী ৰেচিপি বনাওঁ। মই ইয়াত লৈছোঁ 1 পেকেট মেগী লৈছোঁ, আৰু আপুনি ইচ্ছা কৰিলে 2 পেকেট ল'ব পাৰে। আৰু কেপচিকাম লৈছোঁ এটুকুৰা, বিলাহী এটা লৈছোঁ, পিঁয়াজ এফাল লৈছোঁ, আৰু ইয়াত মই লৈছোঁ মেগীৰ মছলা 1 পেকেট, আৰু ইয়াত লৈছোঁ কেইটামান জিৰা, আৰু লগতে লৈছোঁ মই ধনিয়া গুড়ি আৰু গৰম মছলা গুড়ি আৰু জলকীয়া গুড়ি। আৰু আপুনি ইচ্ছা কৰিলে যিকোনো মছলা দি আপুনি এই মছলাৰ মেগীটো বনাব পাৰে। এতিয়া প্ৰথমে মই কেৰাহীত তেল গৰম কৰিলোঁ আৰু তাতে দিম পিঁয়াজ দিব, লগতে জিৰা দিব। মানে মেগীটো যেনেকৈ বনালেও খাই ভাল লাগে নহয় জানো, তাতে যদি অকণমান মছলা দি খোৱা যায় আৰু বেছি ভাল লাগে, আৰু শাক পাচলিও যদি অলপমান দি দিয়া যায় আৰু ভাল লাগে। এতিয়া তাতে দিব নিমখ অকণমান দিব, নিমখ জোখমতে দিব, আপোনাৰ কিমানটো নিমখ খাই ভাল লাগে সেইমতে দিব। মই আধা চামুচতকৈ কম দিছোঁ, কাৰণ অলৰেডি মেগীৰ মছলাত নিমখ থাকে। একদম কমকৈ হালধি দিব, তাৰপাছত ভালদৰে লৰাই দিব, আৰু এতিয়া দিব এই কেপচিকাম আৰু বিলাহীখিনি দিব। প্ৰথমে এইখিনি অকণমান ভাজি ল'ব, তাৰপিছত আমি মেগী পেকেটটো দিম। অকণমান ঢাকোনখন মাৰি দিব আৰু সিজিবলৈ দিব। 2 মিনিট নালাগে, 1 মিনিটত সিজিবলৈ দিব। আৰু তাৰপাছত আমি তাত মেগী আৰু অন্য মছলাখিনি দিম। এয়া চাওক, আমাৰ 30 ছেকেণ্ডমানৰ পিছতে মই ঢাকোন আঁতৰালৈ মই উৎপতীয়া। এতিয়া তাতে দিব এই যে মছলাখিনি লৈছিলোঁ, গৰম মছলা, জলকীয়া পাউডাৰ, ধনিয়া পাউডাৰ, সেইখিনি দিব। এতিয়া ভালদৰে লৰাই দিব, আৰু তাতে দিব পানী দিব। আপুনি মেগীটো কিমান ডাঠকৈ ঘনকৈ খাই ভাল পায় সেইমতে দিব। মই আধা কাপতকৈ অকণমান হয়তো বেছি হ'ব দিছোঁ। আৰু তাতে দিব মেগী মছলাৰ পেকেটটো। এতিয়া ভালদৰে লৰাই দিব, আৰু জুইটো চাব সময় কৰি থাকিব। এতিয়া তাতে দিব এই মেগী পেকেটটো, ভাঙি দিওঁ। মই এজনৰ কাৰণে বনাইছোঁ, যদি আপুনি দুজনৰ কাৰণে বনায় বা আপুনি অলপ বেছিকৈ খাই ভাল পায় 2 পেকেট ল'ব পাৰে, কোনো কথা নাই। তাৰপিছত এতিয়া অকণমান সময় পানী আৰু অকণমান লাগিব দেই, কাৰণ নহ'লে বেছি শুকান হৈ যাব। পানী আৰু অকণমান দি দিওঁ। এতিয়া আপুনি ইচ্ছা কৰিলে ঢাকি দিব পাৰে, কিন্তু মই ঢাকি নিদিওঁ এনেকৈ, কাৰণ মেগীটো আমি সাধাৰণতে অপেন কৰিয়ে বনাওঁ নহয় জানো। ইয়াতে আপুনি নিমখটো চেক কৰিব পাৰে, যদি নিমখ কম হৈছে আৰু অকণ নিমখ দি দিব পাৰে। মই এইটো এইকাৰণে বনাইছোঁ, মই খাইছোঁ কাৰণে, এতিয়া খাব লৈছোঁ কাৰণে বনাইছোঁ। আৰু সাধাৰণতে মেগীনো কোনে বনাব নাজানে, বা মছলা মেগীনো কোনে বনাব নাজানে, কিন্তু মানে সেইবুলি দিয়া নাই আৰু যে দৰ্শকে বনাব নাজানে বুলি মই দিয়া নাই। মই খাবলৈ লৈছোঁ কাৰণে মই মানে জাষ্ট বনাইছোঁ। আৰু যিসকলে জানে তেওঁলোকে ভিডিঅ'টো স্কিপ কৰি বেলেগ ভিডিঅ' চাব পাৰে, আৰু যিসকলে নাজানে বা যিসকলে চাবলৈ ইচ্ছা কৰিছে তেওঁলোকে চাব পাৰে। কোনো কথা নাই, কোনো ধৰা বন্ধা নিয়ম নাই যে আপুনি মোৰ ভিডিঅ' চাবই লাগিব। গতিকে এতিয়া অলপ সময়, মানে 2 মিনিটমান উতলিবলৈ দিয়ক, আৰু আপোনাৰ স্পাইচি কালাৰফুল মেগী ৰেডি হ'ব। এয়া চাওক, আমাৰ মেগী উতলিছে, হ'বই আৰু এতিয়া। জুইটো মই বঢ়াই দিছোঁ, আৰু পানীটো সেইটো হিচাপত শুকাই যাব। কিন্তু আপুনি ইচ্ছা কৰিলে পানী যদি পনীয়াকৈ খাই ভাল পায় তেতিয়া পানী আৰু অকণমান দি দিব। এয়া চাওক কি ধুনীয়া হৈছে নহয়নে। এনেও মেগী যেনেকৈ বনালেও খাই ভাল লাগে, কিন্তু এই ধৰণে বনালে ল'ৰা ছোৱালীয়ে খাই বৰ ভাল পায়। আৰু চাওক, মই নিমখটো চাওঁ দেই, নিমখ আৰু অকণমান লাগিব। মানে মই অকণমান নিমখ বেছি খাওঁ, কিন্তু নিমখ বেছি খোৱাটো স্বাস্থ্যৰ পক্ষে বেয়া আকৌ দেই, কিন্তু মই জানো কথাটো, তথাপিতো খাওঁ। এয়া চাওক, আমাৰ মেগী হৈ গ'ল। ধুনীয়াকৈ সিজিছেনে?
এতিয়া মই বাতি বা নাইবা প্লেটলৈ নমাই দিম আৰু আমাৰ এই ধুনীয়া মেগীখন ৰেডি হ'ব। একেবাৰে সাধাৰণ মেগী বনাবলৈ কোনে নাজানে, কিন্তু মই খাবলৈ লোৱাৰ কাৰণে বনাইছোঁ। হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিলোঁ আৰু এতিয়া বাতিলৈ ট্ৰেন্সফাৰ কৰি দিম। এয়া চাওক আমাৰ স্পাইচি মেগী ৰেডি হ'ল। আৰু ইয়াতে এটা কথা কওঁ, ইয়াতে মই এটা কথা কৈ দিওঁ, আপুনি যদি মছলা বেছি খাই ভাল পায় তেনেহ'লে মছলাৰ পৰিমাণটো আৰু বঢ়াই দিব পাৰে, আৰু যদি কম খাই ভাল পায় তেনেহ'লে আৰু কমাব পাৰে। এয়া চাওক আমাৰ খুব ধুনীয়া মেগী হৈ গ'ল খাবলৈ, ৰেডি হ'ল খাবলৈ। এতিয়া আশা কৰিছোঁ আপোনালোকে এই সাধাৰণ একেবাৰে চিম্পুল মেগী ৰেচিপিটো আপুনি ভাল পালে। আৰু এটা কথা কৈ দিওঁ, আপুনি নিজৰ পচন্দৰ যিকোনো শাক পাচলি দিব পাৰে, কোনো কথা নাই যে এনেকুৱাই বনাবলৈ বুলি কথা নাই। মই যে যিকেইটা দিছোঁ সেইকেইটাই আপুনি দিবলৈ বুলি কথা নাই। আপুনি তাত মটৰো দিব পাৰে, গাজৰো দিব পাৰে, যি মন যায় তাকে দিয়ক, আৰু মেগীৰ জুতি লওক। আশা কৰিছোঁ আপোনালোকে আজি নিশ্চয় ভিডিঅ'টো ভাল পালে। যদি ভাল পালে লাইক শ্বেয়াৰ কমেণ্টছ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে আকৌ এটা নতুন ৰেচিপিতে আপোনাক লগ পাম। নমস্কাৰ। এইখিনি হ'ল আগতে বনোৱা মেগীখিনি গৃহস্থৰ কাৰণে আছিলে, আৰু এইখিনি মোৰ গৃহস্থনীৰ কাৰণে মই বনাইছোঁ। আৰু এইখিনি একদম চিম্পুল, যেনেকৈ মছলাখিনি আমি দিব লাগে তেনেকৈ দিছোঁ। মাত্ৰ জলকীয়া আৰু নিমখ অকণমান দি দিছোঁ। মই নিমখ বেছি খাওঁ বুলি গম পালেই যেতিয়া, সেইকাৰণে ইয়াতো নিমখ অকণ দি দিছোঁ। আৰু ওপৰতে দুচকলমান পিঁয়াজ দি লৈছোঁ। মই তেনেকৈ খাই ভাল পাওঁ, একদম চিম্পুল। মই চিম্পুল ভাল পাওঁ আৰু হাজবেণ্ডক অকণ ভালকৈ দি ভাল পাওঁ। গতিকে এতিয়া আমি তেনেহ'লে মেগী খাওঁ আৰু পাছত এডিটিং কৰিবলৈ বহিম। তেনেহ'লে আশা কৰিছোঁ আপোনালোকে আজি ভিডিঅ'টো নিশ্চয় ভাল পালে।